ও শুনো, ও ক'ৰবাত মাৰ খাই আহিলি নেকি আই? মুখত দেখোন উজ্জ্বলে নাই। এই বেচেৰা কাকো নকপি, পুৱাই পুৱাই মায়াক বাপেকৰ গালি খাই আহিলা। ও কচোন কিয় গালি খালি, আমিও শুনো। ও ঘৰত নতুন লং পেণ্ট চাৰ্ট একযোৰা খুজিছিলো, পৰীক্ষাৰ ৰিজাল্ট চাই কেনে দিম বুলি কৈছি। ঘৰৰ মানুহগিলা যদি আমাক ৰিজাল্ট চাই কাপোৰ দিয়া কৰে, আমি কাপোৰ পিন্ধিবই নাপাম আকৌ। এই সেনকেতো কিবা এটা কৈছিলো, পুৱাই পুৱাই গালি পাৰছি। এতিয়া মামাচাৰ বিয়াও আছে, নতুন কাপোৰ একযোৰ নহলে যাও কেনেকে আই? মোৰ হাতত আইডিয়া এটা আছে, তই নতুন কাপোৰ একযোৰ পাই যাবি, কিন্তু কাম এটা কৰিব লাগিব। কি কাম কচোন? কৰিম দে। কামটো অলপ ৰিক্সি কাম, এতিয়া কম কিন্তু শুনাৰ পিছত পাল্টি মাৰিব নোৱাৰা। নামাৰো দে আই, মই একযোৰ কাপোৰ লাগে, কচোন কি কাম? শুন, তহঁতৰ মায়েৰ 3-4টা ছাগাল আছে, আজি ৰাতি তই এটা মনে মনে লৈ আহ, আমি ৰাতি খানা খাওঁ আৰু টকা তোৰ পেণ্ট চাৰ্টৰ পইচা দিম। আইডিয়াটো তোৰ ঠিকেই দিছিল, কিন্তু মায়ে গম পালি বৰ পিঠি ফালব। তই আৰু খানা খোৱা পইচাও দিবা নালগে, চব ফ্ৰী তোৰ। মই একালে আনব নৰিম নহয়, তহঁতেও মোৰ লগত যাব লাগিব। আমি যাম দে লগত, কিন্তু ৰিক্স তোৰ। তহঁতে এতিয়া চব বস্তু যোগাৰ কৰি থবি, ৰাতি ঠিক 8টামান বজাত আমাৰ টাকা লৈ যাবি। হ'ব দে, তই এতিয়া যা, আমি বজাৰ সমাৰ কৰি থৈ দিওঁ। এইফালে পোহাৰত দেখি নানবি, কোনোবা আহি পাব, তাতে আন্ধাৰতে গোটেইখিনি কাম কৰি থৈ আহ। ছাগলটো কিন্তু অলপো গণ্ডগোল কৰা নাই, একদম মনে মনে আছে। সি গম পাইছি দে চুনি কাপোৰ পাব বুলি। মাংস কিমান ডাঙৰ পিছ কৰিম? যিমান ডাঙৰ কৰা কৰ, সোনকালে কৰ, পোহাৰ হব। মাংস বহুত হব দেখোন নাই, গোটেইখিনি বনাম না। এটা কাম কৰ নহলি, অলপমান থহা এটাত ভৰাই থৈ দি আমাৰ ফ্ৰিজত থৈ দিম, কালি সেইখিনি আৰু মাৰিম। তামাম মাৰলো দে আজি, ইমান মাংস বহুত দিন খাৱা নাছিলো। আমাৰ মাই ছাগাল পাইছে, খাবি এইটো, মই জহত খাইছে। জুনু, সেনে কথা নকপি, একযোৰ কাপোৰত ছাগাল বিকছা আৰু খানাটো তোক ফ্ৰীত আমিহে খুৱাইছো। এগুলা এটা বাদ দি, মাথা চাল এগুলা পুতি থৈছে না নাই? থৈছো দে, তই এগুলা চিন্তা কৰিব নালগে। শুনো, এতিয়া মনে মনে যাই টোপনি মাৰি থাককে। দে হ'ব দে, মই যাও। ঘৰত এটা ছাগাল নোহোৱা হৈছি, কিন্তু চব চুপ চাপেকে আছে। না দেউতাই পুলিচত তাত কেছ দিবাই গেলাই, নহলেতো মায়ে সিদিবৰে কানি কানি বেহুচ হৈ গেল হয়। উঠি চাবা লাগিল কেছটো কি হৈ আছে। তই দিনক দিনক যিমান ডাঙৰ হৈ গেলি, গোটেই দিনটো টোপনি মাৰি থকা হলি, ঘৰখনত কি হৈ আছে কি হৈ থকা নাই খবৰে নাৰাখা আকৌ। কি হৈছে দেউতা, কিবা ছাগাল চুৰ হৈছে নেকি? নাই, কিয় ছাগাল চুৰ হব? আমাৰ যি কুকুৰটো আছিল, কুকুৰটো বেমাৰ লাগবাৰ পাই ছাগাল কেইটাৰ কাষতে টোপনি মাৰি থাকে। আজি পুৱাই যি উঠি চাওঁ, ছাগাল কেইটাৰ লগত কুকুৰটো নাই দেখোন। বেমাৰী কুকুৰ হলেও আমাক পঢ়া দি আছিল, এই হাপা মাখাই আজি কুকুৰটো খালা, কালি ছাগাল কেইটাও খাব। কবা নৰো আৰ, না ছাগাল বুলি কুকুৰটোই খালো আই। দেউতা, মই মুন্না এটা পাই আহিছো ৰ। পুৱাই পুৱাই আহিলি কিয়া, কি কথা আছে? এই ঘেন্টা, ৰাতি কি ধৰি আনছিলি? আমাৰ তাৰে ছাগাল এতিয়া আছে দেখোন, কুকুৰটোই নাই। নহয় যা, কুকুৰ ধৰালে আটা পাৰলে আৰু কামৰিলা হয়। কুকুৰটোৰ কেইটামান দিনৰ পৰা আজি বেমাৰ হৈ আছে, পকাই লাগছি, আকৌ মাতে নেদে। এই কথা যাতে কাকো নকোৱা, আমি দুটাত বাহিৰে 3 নম্বৰ কোনো গম নাপাই, যাতে বমি কৰি উলাই দিম লাগে আমি। মই ঘৰৰ পৰা আহি থাকোতে ৰাস্তাৰে 2বাৰ বমি করলো, কোনবাই গম পালি জিন্দেগী কুকুৰৰ মাংস খোৱা বুলি নাম ৰৈ যাব। ফ্ৰিজত যিখিনি মাংস আছে সেইখিনি লাইন নাই কাৰণে বেয়া হোৱা বুলি কম, বাবলা আকৌ কবা নালগে, নহলে ফাটে ফুৰিব কথাটো। মোক ঘূৰি লম্বে চাৰ জোৰা দিবি না? জোতাৰ কোপ নাখাওতে ইয়াৰ পৰা কাষেৰে আহো, পকাই লগা কুকুৰৰ মাংস খুৱাই পেলাই আৰু লম্পেন চাট নিবে আবি, কাষেৰে আহো।